নমস্কাৰ জনাইছোঁ আপোনালোক সকলোকে। আজি আমি ডেলিভাৰী কৰিম বগকা। গোটেই দিনে পোৱালি দেখাই থাকিম। আজি হৈছে আপোনাৰ ফেব্ৰুৱাৰী 3 তাৰিখ, মানে ডেইলি বাই ডেইলি আপোনালোকৰ কাৰণে ভিডিঅ' আহিব। আমি কোন কোন জেগাত মাল দিওঁ আপোনালোকে ভিডিঅ'টো সবিশেষ চাই থাকিব, তেতিয়া গম পাব। যদি কোনোবা পোৱালি লাগে, এতিয়া বৰ্তমান পোৱালিৰ প্ৰাইচেছ চলি আছে, দাম বহুত বাঢ়ি আছে। পোৱালি লাগিলে পাব, কিন্তু অলপমান ৱেইটিঙত থাকিব লাগে। বৰ্তমান হয়তো থাকিবও লাগিব পাৰে, কিন্তু আপোনালোকে পোৱালি পাব। এইখিনি যাব বগকা লোকেল মুৰ্গীৰ পোৱালি, তাৰ লগতে এইখিনি আছে নলবাৰী, সেইটো আমাৰ মিক্স হাঁহৰ পোৱালি। তাৰ লগতে আমি গোটেই দিনে দেখাই থাকিম, আপোনালোকে চাই থাকিব। এতিয়া মাছ আহিব, মাছ দেখাই দিম আপোনালোকে। হ'ব। আৰু এইবোৰ হৈছে পেকিং কৰা নলবাৰীৰ পোৱালি। এইখিনি পোৱালি নলবাৰী যাব। গোটেই দিনে এনেকুৱা পেকিং চলি থাকে, কামবোৰ চলি থাকে। আৰু আপোনালোকৰ কাৰণে আমি বহুত কষ্ট কৰোঁ, সকলোৰে পোৱালি দিব লগা হৈ থাকে। বৰ্তমানে পোৱালিৰ দাম অলপ বাঢ়ি আছে। এয়া বাছ আহি গ'ল, মানে বাছটোক আগতীয়াকৈ ফোন কৰা থাকে যে আমাৰ ইমান বক্স মাল আছে, মাল লৈ যাবৰ কাৰণে। ইয়াতে বাছটো ৰৈ দিব। বাছটো ৰৈ দিয়াৰ পিছত আমি লোডিং কৰি দিম আৰু বস্তুখিনি বাছে ডিষ্ট্ৰিবিউট কৰি থৈ আহিব। আমি গোটেই ভিডিঅ'টো দেখাব নোৱাৰোঁ, গোটেই দিনৰ প্ৰচেছ, মানে সকলো বহুত কাম থাকে। তো মোৰ লগতে মোৰ সহবৃন্দসকলেও ডেলিভাৰী কৰে। আজি ভিডিঅ'টো ইমান আছিল, আশা কৰোঁ ভিডিঅ'টো ভাল পাইছে।